যে বহুখিনি লোকে তেওঁলোকৰ একাউণ্ট নম্বৰ নাই, বেংক একাউণ্ট নাই, ফোন নম্বৰ নাই আদিৰ কাৰণে এই পুঁজিটো পোৱা নাই বুলি আমাক জনাইছে। গতিকে স্থানীয় বিধায়কসকলে, লোকেল MLA সকলে বা লোকেল ডেপুটি কমিশনাৰ বা লোকেল SDC মহকুমাধিপতি তেওঁলোকে যদি আমাক কিবা তালিকা দিয়ে যে মোৰ অঞ্চলৰ অমুকজন লোক বাহিৰত আছে, অমুক নম্বৰ বেংক একাউণ্টত টকা জমা দিলে তেওঁ পাব আৰু তেখেতৰ যোগাযোগৰ ঠিকনা এইটো, আমি এখন ফৰ্ম বনাইছো, সেই ফৰ্মখন যদি উপযুক্তভাৱে ফিলআপ কৰি দিয়ে তেতিয়াহ'লে অসমৰ ভিতৰৰ পৰাও যদি আমালৈকে অনুমোদন আহে আমি তেনেকুৱা লোককো এই আঁচনিত অন্তৰ্ভুক্ত কৰি ল'ম। এতিয়ালৈকে আমাৰ প্ৰচেছটো আছিলে যে আমি তেওঁলোকক পোনে পোনে ফোন কৰোঁ, একাউণ্ট নম্বৰ লওঁ, DCয়ে ভেৰিফাই কৰে আৰু আমি পুঁজি মুকলি কৰি দিওঁ। এতিয়াৰ পৰা আমি কৈছোঁ যে নহয়, যদি কোনোবা দেউতাক মাকেও আমাক জনায়, MLA আমাক জনায় যে মোৰ সমষ্টিৰ ইমান মানুহ বাহিৰত আছে, তেওঁলোকৰ একাউণ্ট নম্বৰ এইটো, ফোন নম্বৰ এইটো, যোগাযোগৰ ঠিকনা এইটো, এইখিনি যদি আমাক ডাটা দিয়ে বা DC সকলে যদি আমাক দিয়ে আমি ভেৰিফিকেশ্যন কৰি ল'ম আৰু সত্যাসত্য প্ৰমাণিত হ'লে আমি তেওঁলোককো এই পুঁজি মুকলি কৰি দিবৰ কাৰণে দায়বদ্ধ থাকিম। এই কথাখিনিও আজি মই আপোনালোকৰ আগত প্ৰকাশ কৰিব খুজিছোঁ। ইয়াৰ পিছত দুটা সৰু কথা আমি ক'ব খুজিছোঁ যে অহা পৰহিৰ পৰা বা চৌথা দিনাৰ পৰা কালাপাহাৰত থকা আমাৰ চিকিৎসালয়খন গুৱাহাটী মেডিকেল কলেজৰ NXC হস্পিটেল হিচাপে কাম কৰা